কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বানপানী। ৰাজ্যৰ চাৰিওফালে এতিয়া বানপানীৰ সংহাৰী ৰূপ। গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া একাঠু পানী, যাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত এক দুৰ্যোগ ভুগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজ। সেয়ে আজি আমচুৰ কৃষ্ণাই আঞ্চলিক সমিতিৰ উদ্যোগত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মাছ ধৰা অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰিলে। জানিব পৰা মতে কৃষ্ণাই বজাৰত হাইস্কুলৰ সন্মুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এজাক বৰষুণ পৰিলে কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত স্কুলীয়া ছাত্ৰ ছাত্ৰী, জৰুৰীকালীন সেৱাৰ এম্বুলেন্স, যাত্ৰী তথা ৰাইজ বহু অসুবিধাৰ সন্মুখীন হৈছে। সেয়ে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কৃষ্ণাই আঞ্চলিক সমিতিৰ উদ্যোগত কৃষ্ণাই বজাৰত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মাছ ধৰা অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰে। অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত জিলা সভাপতি আনিমুল হক চৌধুৰীয়ে কয় যে উক্ত ঠাইত অতি শীঘ্ৰে পানী ওলাই যোৱাৰ ব্যৱস্থা কৰা, ঠাইখিনি ওখ কৰি পুনৰ নিৰ্মাণ কৰাৰ লগতে নলা নৰ্দমাখিনি বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰি ৰাইজক যাতায়াতৰ পথ সুচল কৰি দিবলৈ জিলা প্ৰশাসন আৰু চৰকাৰক দাবী জনায়। আৰু আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, এয়া আচলতে কৃষ্ণাইৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত আচলতে এক কৃত্ৰিম বানপানী দেখিবলৈ পোৱা গৈছে। আৰু এই কৃত্ৰিম বানপানীৰ ফলত সৰ্বসাধাৰণ ৰাইজ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু এই কৃত্ৰিম বানপানী নিৰাময় কৰাৰ বাবে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কৃষ্ণাই আঞ্চলিক সমিতিয়ে। আৰু এই অভিনৱ কাৰ্যসূচী ৰূপায়ণ কৰাৰ অন্তত জিলা সভাপতি আনিমুল হক চৌধুৰীয়ে প্ৰশাসন তথা চৰকাৰক, জিলা প্ৰশাসন তথা চৰকাৰক উক্ত ঠাইখিনিৰ পানী ওলাই যোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা, ঠাইখিনি ওখ কৰি পুনৰ নিৰ্মাণ কৰাৰ লগতে নলা নৰ্দমাখিনি বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰি দিবলৈ জিলা প্ৰশাসন আৰু চৰকাৰক দাবী জনাইছে। সঁচাকৈ লজ্জাজনক আৰু দুৰ্ভাগ্যজনক যে আজি আমি আমচে বাৰম্বাৰ দাবী জনাই ৰাষ্ট্ৰীয় ঘাইপথ কৃষ্ণাই যিখিনি ৰাস্তা, কৃষ্ণাই হাইস্কুলৰ সন্মুখত ইয়াত অলপ এজাক বৰষুণ পৰিলে পানী জমা হয়। এই ঠাইখিনি আজিলৈকে নিৰ্মাণ নহ'ল। দুপিনে ড্ৰেইন আছে, ড্ৰেইনবিলাক কোনো ধৰণৰ কাম নাই, ড্ৰেইনবিলাকত মাটি জমা হৈ থাকে, য'ত ড্ৰেইনবিলাক ক্লিয়াৰ নহয়। বাৰম্বাৰ আমি দাবী জনাইছোঁ যে ড্ৰেইনবিলাক মুকলি কৰি দিব লাগে, ক্লিয়াৰ কৰি দি পানীখিনি ওলাই যোৱাৰ ব্যৱস্থা হ'ব লাগে। আৰু ঠাইখিনি যিটো দ আছে সেই ঠাইখিনিত মাটি ফিল আপ কৰি বা চেণ্ট্ৰেল পেলাই অলপ ওখ কৰি নিৰ্মাণ কৰিব লাগিব, তেতিয়াহে আচলতে সুচল হ'ব। সঁচাকৈ দুৰ্ভাগ্যজনক যে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই ৰাস্তাৰে তেওঁলোকে গৈছে, নিশ্চয় তেওঁলোক চকুত পৰিছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে আপুনি এটা ব্যৱস্থা গ্ৰহণ কৰি আপুনি হস্তক্ষেপ কৰি আমাৰ জিলা প্ৰশাসনৰ দাবী জনাইছোঁ আৰু অসম চৰকাৰৰ দাবী জনাইছোঁ অতি শীঘ্ৰে ইয়াত ৰাস্তাটো নিৰ্মাণ কৰিব লাগে। কাৰণ ইয়াত অহা যোৱা ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি এম্বুলেন্স বা পাতৰুৱা যি পদ্ধতি সকলোৰে অসুবিধা হৈ আছে আৰু ইয়াত দুৰ্ঘটনা ঘটা সংঘটিত হোৱাৰ সম্ভাৱনা থাকে। আজি অসম চৰকাৰে জাননী নিৰ্দেশ কৰিছে, নিৰ্দেশ দিছিল যে যিবিলাক ড্ৰেইন আছে ড্ৰেইনবিলাক যাতে মুকলি নাথাকে তাতে ঢাকনি দিয়ে বা য'ত মুকলি আছে তাতে যাতে নিশ্চন টানি যাতে মানুহক বিপদৰ পৰা ৰক্ষা কৰে। গতিকে আজি বিপদসংকুলভাৱে ড্ৰেইনবিলাক আছে, ড্ৰেইনবিলাকৰ ওপৰত বিভিন্ন ঠাইত ভঙা হৈ আছে। গতিকে এইবিলাক পুনৰ নিৰ্মাণ হ'ব লাগে আৰু লগতে ৰাস্তাটো এটা বৈজ্ঞানিক পদ্ধতিৰে নিৰ্মাণ কৰি এটা অৱস্থা কৰিব লাগে। আজি আমি সদৌ অসম সংখ্যালঘু আমচুৰ কৃষ্ণাই সমিতিৰ উদ্যোগত ইয়াত মাছ মৰি এটা অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আমাৰ দাবী মান্য হ'লে আমি আগৰ দিনত এই ৰাস্তাটো ব্লক কৰি আমি পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। গতিকে পুনৰবাৰ আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে কৃষ্ণাই মাছ পথত থকা হাইস্কুলৰ অপজিত যিখিনি ঠাই এই ৰাস্তাটো ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতি শীঘ্ৰে নিৰ্মাণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু ইয়াত পানী জমা নহয়, পানী ওলাই যোৱাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি দাবী জনাইছোঁ।